আহিলে কি হ'ব মানুহটোহঁতৰ বাইক এখন থাকিলেহে আৰু সাজি কাচি ধুনীয়াকৈ আহে কোনে চাব বাইকৰ পিছত উঠি পিনি কঁকালত হাতখন দি পিনি বহি গ'লেহে ভাল লাগে আমাৰতো সিহঁতে আকৌ গাড়ী এখন লওঁ বুলি তাকো খবৰ নাই এই গাড়ীৱালা বাবাবোৰ বৰ ফুটনি কৈছোঁ নহয় কোনোবা এটাই যদি তুলি লৈ গ'লহেঁতেন নাই অ' ইমানক হাত বাউলি দিলোঁ কোনো নল মোৰ সেইকাৰণে দুখ লাগে আমাৰতো যোগেনে পানীকণ নেখাই বাইক এখন ল'ব পাৰে কাইলৈ গৈছিলে পূজা মই কেনেকৈ পূজা চাবলৈ যাওঁ গাড়ী এখন নাই ইমান গাড়ী টাউনত আমাৰ মানুহটোৱে গাড়ী এখন ল'ব নোৱাৰে কি ক'ম লোকে একেবাৰে হালে মিলি পূজা চাবলৈ যাব আমাৰটোৱে সেই পানীগাল খাই পূজা বতৰত ঘৰতে পৰি থাকিব মইতো চোৱাবাৰ ইমান গৰমত আহিলোঁ মোক কোনো নুতুলিলে মোৰ বাৰু দেখিবলৈও মানুহজনী বেয়া নহয় তথাপিতো মোক কোনো নুতুলিলে এনেকুৱা আলৈ এঠানি হৈছে অ' ভাইটি অ'টো চোৱাবাৰ ৰ'দে খোজকাঢ়ি আহিছোঁ ইমান মানুহক ৰখালোঁ আৰু এমাইলমান আছে যাবলৈ মোৰতো ঘূৰাইছে গাড়ী এখন নেপালোঁ মই কৈছোঁ নহয় আজি নিজৰ গাড়ী নাই কাৰণে মানুহখনে ইমান বাহাদুৰি কৰিলে মোক আজি নুতুলিলে কোনেও তাতে পাই যাব ইয়াত নতুনকৈ মেলা খুলিছে যে মেলা খুলিছে নহয় তাতে আপুনি পাই যাব বাইক অ' ইমান টকা নাই নহয় মোৰ ভাগৰ বাইক কিনিবলৈ বাইকখন কিনিবলৈ ঢেৰ টকা লাগিব নহয় ভাইটি মই ইমান টকা ক'ত পাম আমাৰটোৱে পানী খাই সেই মোৰ গুৰিতে কেইটকামান আছে অ' কিমানমান পাম কিমান বুলি ক'লা 999 টকা 999 টকাটো গাড়ী পাম নি মই এতিয়া এখন লৈ আহিছোঁ 999 টকা তাতে গৈ আপুনি সেই দাদাকেইজনৰ লগত কথা পাতি এইফালে সোমালে পাম ন অ' ভাইটি বৰ উদ্ধাৰ কৰিলা দেই তুমি আজি মই পাতি লওঁগৈ দেই কথা ভালেই হ'ব আজি একদম বিশ্বকৰ্মাইহে মিলালে আৰু বুজিছে যদি 999 টকাতে গাড়ীখন পাওঁ আমাৰ যোগেনক মই অফাৰেই দিম আৰু কৈছোঁ নহয় পূজা অফাৰ পানী দুনি খাবলৈও কমাবহি যাওঁচোন সুধি চাওঁগৈ পাওঁ নে নাপাওঁ এইখনৰ কথাই কৈছিলে চাগে গোটেইখন মাছৰ বজাৰ হৈ আছে দেখোন অ' কৃষ্ণ ভগৱান অ' আজি বিশ্বকৰ্মাইহে মিলালে আৰু দেই গোটেইখন গাড়ী দেখোন ইয়াতে সোমাব লাগিব ইয়াত বাৰু গাড়ী দি আছে নি অঁ বাৰু পাব কওকচোন কোনখন ল'ব কওক কোনখন মানে হেৰি ঢেৰ টকা নাই মানুহটোলৈ গাড়ী এখন লাগিছিলে মই বোলো পূজা বুলি মানুহটোক গাড়ী এখন দিম বুলি ভাবিছোঁ এই ভাইটি এজনে ক'লে বোলে 999 টকাতো গাড়ী পায় অঁ 999 টকা দিলে আপুনি এখন বাইক লৈ যাব পাৰিব অঁ বৰ ধুনীয়া বাইক দেখোন সঁচাকৈ 999 টকাত দিবনে একদম 900 আপোনাৰ 1 টকা ঘূৰাইও দিম সঁচাকেনে 1 টকা ঘূৰাই দিম 1000 টকা দিলে আমি এখন গাড়ী দেখোন হয় কোনখন লওঁ কোনখন লওঁ এখনো ল'ব পাৰিব আপুনি আপোনাৰ অঁ এইখন অকণমান দামী ন দামী এইখন আকৌ 1900 টকা দিলে পাব 1999 টকা অঁ এইখন ভালচা নেকি সেইখন নি এইখন পালচা অঁ পালচা নেকি অঁ এই নামবোৰ মুখতে নোলায় গাঁৱলীয়া মানুহ যে হেৰি কি বুলি কয় এইকেইখনৰ দাম একেই নি একে 999 টকা অঁ এই হেৰি কি বুলি কয় মই কেনেকৈ কোনদিনাখন ল'ব পাৰিম ব'লক আপুনি এতিয়া আহক এতিয়াই ল'ব এতিয়াই ল'ব পাৰিম এতিয়া খালি মই পইচাটো নাই না আপোনালোকৰ কথাটো সুধি থৈ যাওঁ এতিয়া কৈ আহিম হ'ব কোনখন নিও লাগিছে এইখন নিলেও ভাল হ'ব আমাৰ আকৌ মানুহটো বৰ চাব পাৰিব চলাব যোগেন আৰু মই পিছত মই বুলি আগত যোগেন কঁকালত ধৰি লৈ সেই নহয় ব'লকচোন আমি পাতো আহকচোন কেইটকাত নিব পাৰিম মোৰ কেইটকামান আছে 999 টকাত সঁচাকৈ দিব না ছাৰ পাৰিব আপুনি 999 টকা দিব লাগিব আৰু লগতে আপোনাৰ আধাৰ কাৰ্ডটো বেংকৰ পাছবুকটো দিব লাগিব আপোনাক বাকীটো আমি ফাইনেন্সৰ সুবিধা আছে আপোনাক ফাইনেন্স কৰি দিম আধা ঘণ্টাৰ ভিতৰত আপুনি 999 টকা দি এখন নতুন বাইক লৈ যাব পাৰিব আৰু লগতে আপোনাক আমি এটা হেলমেট উপহাৰ হিচাপে আপোনাক দিম হেলমেট এটাও দিম আপোনাক মই কাইলৈ আহিলে পাম নহয় পাব কাইলৈৰ পৰা আমাৰ ইয়াত আপোনাৰ লোন আৰু এক্সিডেণ্ট মেলাৰ কথা হৈছে নহ'লে আপোনাৰ পুৰণা মটৰচাইকেলখন যদি আছে সেইখন সলনি কৰিও আপুনি এখন নতুন মটৰচাইকেল লৈ যাব পাৰিব পুৰণা মটৰচাইকেলখনত দিলেও দিব নি সেইখন দিলেও আমি নতুন এখন দিম হ'বলৈ কেনেকুৱা ধৰণৰ বাইক ল'ব কি ল'ব তেনেকুৱা পুৰণা যিকোনো কোম্পানী বাইকে আমি ইয়াত ল'ব ইয়াত যিকোনো কোম্পানী বাইকে ল'ব মই সুধি যাওঁ বুলি আহিলোঁ বোলো আমাৰ মানুহবোৰ বৰ পানী খায় মোক গাড়ী এখনো কিনি দিয়া নাই কাইলৈ পৰহিলে পূজা আমি কেনেকৈ পূজা চাবলৈ আহিম আপুনি নেকানিব ইমান কষ্টত আজি ৰ'দত ঘূৰি ফুৰিছোঁ চাহ মোৰ গাড়ী এখনৰ দৰকাৰ মই কেইটকামান গোটাই দিছোঁ মই কাইলৈ মানুহটোৰ লগত আহি গাড়ীখন কিনিম
মই কোনখন দিম মানে এতিয়া আপুনি- মানুহটোক লৈ আহিম মানুহজনক লৈ আহিব অঁ। যিখনত পচন্দ কৰে লৈ যাব পাৰিব খালি 999 টকা পইচা লৈ আহিলেই হ'ব আপুনি অকল 999 টকা লৈ আহিম ন আৰু পুলিচে আপোনাক ধৰিবলৈ নাপায় আমি হেলমেটটা লগত দিব হেলমেটো দিব হেলমেটো দিব অ' মোক ভগৱানেহে উদ্ধাৰ কৰিলে আৰু চাই একদম বিশ্বকৰ্মা আপোনাক লগ লগাওঁ দেই মই আহিছোঁ মই কাইলৈ লগ পাম কাইলৈ দেই আহিব আপোনাক কাইলৈ আহিব এয়া হৈছে বাজাজ বৰুৱা অটোমোবাইলছ নমস্কাৰ আজি আছোঁ মই নাৰ্জী চাৰিআলি বাজাজ বৰুৱা মটৰ ডিলাৰ এয়া চাওক মোৰ পিছফালে কিমান কেইখন বাইক আছে দুৰ্গা পূজাৰ পাৰ্কখনত যদি আপোনালোকে ল'ব বিচাৰে বাইক আপোনালোকৰ মন পচন্দৰ বাইক কেইখন আপোনালোকে ইয়াৰ পৰা ল'ব পাৰে এয়া আছে পালচাৰ বাইক দেখিছে আপোনালোকে পালচাৰ 150 আছে এইকেইখন বহুত ধুনীয়া ধুনীয়া আহিছে বাইক ডেকা ল'ৰাসকলে যদি ল'ম বুলি ভাবি আছে আপোনালোকে পূজাত নিজৰ গাৰ্লফ্ৰেণ্ডক লৈ ফুৰিব মেলিব যাবৰ কাৰণে আৰু এইখন চাওকচোন এইখনৰ আছিলে পালচাৰ NS 125 এইখনো বহুত ধুনীয়া বাইক আৰু কেইবাখনো আছে আপোনালোকক মই দেখাম পৰৱৰ্তী সময়ত আৰু নতুন বাইক আহিছে একদম ধুনীয়া ষ্টাইলৰ আপোনালোকে যদি ল'ব বিচাৰে অতি সোনকালে ইয়াৰ পৰা যোগাযোগ কৰক আৰু ভালেমান গাড়ী আছে দামসমূহো তাত লিখা আছে আৰু 999 টকাৰ পৰা ষ্টাৰ্ট হৈছে বাইকসমূহ আপোনালোকে ইয়ালৈ আহি পিনি ধুনীয়াকৈ বাইকসমূহ ল'ব পাৰে এইফালে ভালেমান কেইখন বাইক এনেকৈ মেলা হৈ আছে আজিৰ পৰা আৰম্ভ হৈছে আপোনালোকে এইকেইদিন ইয়ালৈ আহিলে এনেকৈ বাইকসমূহ দেখা পাব ইয়াতে ষ্টিকাৰ মাৰি থৈ দিয়া আছে দেখিছে নহয় 999 টকাৰ পৰা এইকেইখন ষ্টাৰ্ট হৈছে প্লেটিনা আছে এইকেইখন আৰু এইখন চিটি 100 আৰু এইখন পাব আপুনি 8,999 টকাত N160 হয় এইখন আৰু এইখন পাব 19,999 টকাত আৰু এইখন পাব 6,999 টকাত আৰু এইখন পাব 8,999 টকাত বাইককেইখন দেখিবলৈ খুবেই ধুনীয়া আৰু যিসকল ডেকা ল'ৰাই ল'ম বুলি ভাবি আছে পূজাৰ আগমুহূৰ্তত আপোনালোকে আহি পিনি ইয়াৰ পৰা অতি সোনকালে মন পচন্দৰ বাইকখন লৈ যাওকহি বাজাজ বৰুৱা অটোমোবাইলছ সোনকালে আহি আপোনালোকে ইয়াৰ পৰা মন পচন্দৰ বাইক কেইখন লৈ যাওক